নমস্কাৰ, মই আপোনালোকক ইমান দিনে নাচি অলপ মনোৰঞ্জন দিবলৈ চেষ্টা কৰিছিলোঁ। আজি ভাবিছোঁ সত্ৰীয়াৰ বিষয়ে অলপ কওঁ। সত্ৰীয়াৰ হস্তৰ বিষয়ে অলপ ক'বলৈ লৈছোঁ। আমি সত্ৰীয়াৰ হস্তৰ ব্যৱহাৰ কেনেদৰেনো নাচৰ ক্ষেত্ৰত কৰিব পাৰোঁ তাৰ বিষয়ে অলপ ক'বলৈ লৈছোঁ। যদি ভুল হয় ক্ষমা কৰি দিব। সৰুৰ পৰা সত্ৰীয়া নাচি আহিছোঁ, শিকি আহিছোঁ আৰু বৰ্তমানো শিকি আহিছোঁ। সেইবাবে আজি মই অলপ হস্তনো কেনেদৰে আমি ব্যৱহাৰ কৰোঁ নাচৰ ক্ষেত্ৰত তাৰ বিষয়ে অলপ আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ। প্ৰথম আৰম্ভ কৰিছোঁ প্ৰতাক হস্ত। হাতখন এনেদৰে লৈ ল'ব, বুঢ়া আঙুলিটো অলপ বেকা কৰি দিব আৰু তেতিয়াই হৈ পৰিব আমাৰ প্ৰতাক হস্ত। আমি প্ৰতাক হস্ত নাচৰ ক্ষেত্ৰতনো কেনেদৰে ব্যৱহাৰ কৰোঁ চোন চাওঁ। দুই প্ৰতাক হস্ত লৈ ল'ব, বাওঁফালৰ পৰা সোঁফাললৈ যদি আপোনালোকে নিয়ে তেতিয়া হ'ব জগত। দুই প্ৰতাক হস্ত এটা ছাইডৰ পৰা আন এটা কাষলৈ যদি নিয়ে তেতিয়া হ'ব আমাৰ নদী। দুই প্ৰতাক হস্ত লৈ যদি আমি ওপৰত দেখাওঁ তেনেদৰে তেতিয়া হ'ব আমাৰ আকাশ। দুই প্ৰতাক হস্ত লৈ যদি আমি কপাই দিওঁ তেতিয়া আমাৰ হ'ব অগ্নি। সৰ্পশিৰা। প্ৰতাক হস্তখন এনেদৰে ল'লোঁ, অলপ হাতখন বেকা কৰি দিলোঁ, তেতিয়া আমাৰ হৈ পৰিব সৰ্পশিৰা। সৰ্পশিৰা যদি আমি আমাৰ সন্মুখত ৰাখোঁ তেনেদৰে তেতিয়া আমি সৰ্প দেখাব পাৰিম। সৰ্পশিৰা, দুই সৰ্পশিৰা লৈ যদি আমি বুকুৰ ওচৰত দেখাওঁ তেতিয়া আমি কেঁচুৱা দেখাব পাৰিম। দুই সৰ্পশিৰা লৈ যদি আমি মুখৰ আগত এনেদৰে হিলাওঁ তেতিয়া আমি নাও দেখাব পাৰিম। ইয়াৰ পাছৰ হস্তটো হৈছে শিখৰ। আমি প্ৰতাক হস্তখন লৈ ল'লোঁ, আঙুলিকেইটা এনেদৰে বন্ধ কৰি দিলোঁ আৰু বুঢ়া আঙুলিটো এনেদৰে দি দিলে আমাৰ হৈছে শিখৰ। আমাৰ বাওঁ হাতৰ শিখৰ যদি আমি লৈ লওঁ আৰু এনেদৰে দেখালে আমাৰ ধনু দেখাব পাৰোঁ আমি। দুই শিখৰ যদি আমি লৈ লওঁ আৰু যদি ভৰিৰ ওচৰত আমি ঘূৰাওঁ তেনেদৰে আমি নুপুৰ দেখাব পাৰোঁ। শিখৰটো যদি আমি ওপৰৰ পৰা তললৈ দেখাওঁ তেন্তে আমি পৰ্বত দেখাব পাৰোঁ। ইয়াৰ পাছত আমি দেখাবলৈ লৈছোঁ কৰ্তৰি মুখ। মিকা আঙুলি আৰু কনিষ্ঠ আঙুলি আমি বেকা কৰি দিলোঁ, বুঢ়া আঙুলিটোৱে এই দুটা আঙুলিত এনেদৰে ধৰি দিলোঁ আৰু তেতিয়াই হৈ পৰিলে আমাৰ কৰ্তৰি মুখ। কৰ্তৰি মুখনো আমি নাচৰ ক্ষেত্ৰত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ। দুই কৰ্তৰি মুখ লৈ ল'লোঁ, তল মূৰ কৰিলোঁ। আমি যদি এনেকৈ দেখাওঁ তেতিয়া আমি পথ দেখাব পাৰোঁ। দুই কৰ্তৰি মুখ যদি আমি চকুৰ ওচৰত নিওঁ তেতিয়া আমি নয়ন দেখাব পাৰোঁ। আজি মই আপোনালোকক হস্তৰ বিষয়ে ক'লোঁ। হস্ত আচলতে দুই প্ৰকাৰৰ পোৱা যায়, সংযুক্ত হস্ত আৰু অসংযুক্ত হস্ত। যিবোৰ হস্ত আমি এখন হাতেৰে দেখাওঁ সেইবোৰ কয় অসংযুক্ত হস্ত, আৰু যিবোৰ দুইখন হাতেৰে দেখুওৱা হয় সেইবোৰক আমি সংযুক্ত হস্ত বুলি কওঁ। আজি অসংযুক্ত হস্তৰ বিষয়ে দেখুৱালোঁ, পাছলৈ সংযুক্ত হস্ত দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আজিলৈ আহিছোঁ।